বন্ধু বান্ধৱীসকল, আপোনালোকে দুটি মনৰ মিলনৰ দ্বিতীয় ভাগটো চোৱাৰ আগত ইয়াৰ প্ৰথম ভাগটো চাই ল'ব। যদি আপোনালোকে দুটি মনৰ মিলনৰ প্ৰথম ভাগটো চোৱা নাই তেনেহ'লে এই ভিডিঅ'টোৰ তলৰ ফালে ডেছক্ৰিপশ্যনত গৈ ইয়াৰ প্ৰথম ভাগটো চাব পাৰিব। এই ধৰণৰ ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি ভিডিঅ' চাওঁ আহক। মাজনী, মাজনী, ক'ত আছ তই? তই এনেকৈ সদায় বহি বহি কান্দি কান্দি তাৰ কথা ভাবি থাকিলে তোৰ কি লাভ হ'ব হা? সি তোক পাহৰি গ'ল। সি যোৱা 2 বছৰ হ'লহে, আজিলৈকে মানে তোক ফোন কৰিছে। তোৰ কি ভৱিষ্যত নাই নেকি? গোটেই বছৰ সেই ল'ৰাজনৰ কাৰণে অপেক্ষা কৰি থাকিবিনে? তোৰ বাপে তোৰ ভালৰ কাৰণেহে চিন্তা কৰিছে, সেইকাৰণে তাৰ লগত বিয়া দিব খোজা নাই। এজন বাপেকে ছোৱালী এজনী বেয়া হোৱাটো কেতিয়াও নিবিচাৰে। তই নিজৰ এবাৰ ভাবি চাচোন, এইদৰে ঘৰত থাকি কান্দি থাকিলে তোৰ স্বাস্থ্য দুদিনতে বেয়া হৈ যাব। বাহিৰলৈ ওলাই কিয় নাযাওঁ? এবাৰ লগৰ বান্ধৱীসকলৰ লগত ফুৰি ফুৰি হাঁহি মাতি থাকগৈ যা। মা, তুমি অলপ চুপ পাই থাকাচোন। মই বিকাশক কেতিয়াও পাহৰিব নোৱাৰোঁ। তোক বুজাই লাভ নাই আৰু। সি তোক ভাল নাপায় নহয়। সি তোক যদি সঁচাই ভাল পালে হয় নিশ্চয় এদিন হ'লে তোৰ খবৰ ল'লেহেঁতেন। তই তাইৰ খবৰ পাইছনে? সি মৰিলে নে জীয়াই আছে? তোৰ দেউতাই ঠিকেই কৈছে, সি সম্পত্তি লোভতহে ভাল পাইছিল তোক। এতিয়া সম্পত্তি নাপালে যে তোক এৰি থৈ গুচি গ'ল, গম পালি? মা প্লিজ মোক এইবোৰ কথা নুশুনাবা। তুমি বিকাশক চিনি নোপোৱা। সেইবাবে তুমি তাৰ বিষয়ে যি টি বকি আছা। মোৰ তাৰ ওপৰত পুৰা বিশ্বাস আছে। এদিন হ'লে এদিন সি মোৰ ওচৰলৈ আহিবই। সি মোক কথা দি গৈছে। তই তাৰ বাবে অপেক্ষা কৰি কৰি ঘৰতে বহি হবি। তোৰ বিয়াৰ বয়সো হৈ আহিছে। দেউতাই তোৰ কাৰণে ধনী ঘৰৰ ল'ৰা এটা চাইছে। তই তাৰ লগতে বিয়া হৈ যা। মা, তোমালোকৰ ধনী ল'ৰাক লৈ মৰি আছা। তোমালোকে মোৰ সুখৰ কথা এবাৰো চিন্তা কৰা নাই যে মই কাৰ লগত সুখী হ'ব পাৰিম। কি মা দেউতা তোমালোকক মই পৰিচয় দিবলৈ লাজ লাগিছে। মই কিন্তু এটা কথা তোমালোকক কৈ দিছোঁ দেই, দেউতাক কৈ দিবা মোৰ কাৰণে কোনো ল'ৰা বিচাৰিব নালাগে। মোৰ ফাইনেল ডিচিশ্যন, মই বিকাশৰ লগতে বিয়া হ'ম। বিকাশৰ বাহিৰে মই আৰু আন কাৰো লগত বিয়া নহওঁ। চুপ পাই থাক। এইবোৰ কথাটো দেউতাই শুনিলে কিমান দুখ পাব তই নাজানো? মাজনী, তুমি এইবোৰ কি কৰি আছা হা? তুমি মোৰ কি একমাত্ৰ জীয়ৰী হয়। মই তোমাৰ কথা নাভাবিলে আৰু কাৰ কথা ভাবিম কোৱাচোন? মই তোমালোক দুজন যাতে পিছলৈ সুখত থাকি সেই কথা ভাবিয়ে মই বিকাশক ধনী হোৱাৰ কথা কৈছিলোঁ। মইতো কোৱা নাছিলোঁ যে তোমালোক দুজনক বিয়া পতাই নিদিওঁ বুলি। মই কেৱল মোৰ সমান ধনী মানুহ হ'ব দিছিলোঁ। আজি যদি ধনী ল'ৰা হ'লহেঁতেন মই তোমাক তাৰ লগত নিশ্চয় বিয়া পতাই দিলোঁহেঁতেন। সেয়ে ভাবিছিলোঁ এটলিষ্ট সি ধনী ল'ৰা হ'লে মোৰ ছোৱালী সুখত থাকিব বুলি। আৰু সি যদি তোমাক সঁচাই ভাল পালেহেঁতেন তোমাৰ খবলৈ এদিন হ'লেও এদিন আহিলেহেঁতেন। তুমি এইদৰে কান্দি কান্দি আমাক কষ্ট। বাহ দেউতা, তুমি দেখোন চিনেমাৰ দৰে এক্টিং কৰিবও জানা। মই জানো তুমি তাক জানি বুজিয়ে ধনী হোৱাৰ চৰ্ত দিছিলা। আচলতে তুমি ভালদৰে জানা যে 2 বছৰ তোমাৰ দৰে ধনী মানুহ হ'ব নোৱাৰে। তুমি যি ভাবি আছা সেইটো কেতিয়াও পূৰণ নহ'ব। এদিন হ'লে এদিন সি মোক নিবলৈ আহিবই। আপুনি চাই থাকক। বিকাশ, তুমি আহিলা? কিয় ইমান দিন কল কৰা নাছিলা হা? মই খুব ভয় খাই আছিলোঁ জানা। তুমি মোক এবাৰ পাহৰি গ'লা বুলি ভাবিছিলোঁ। মা দেউতাই মোক বিয়া দিবলৈ ইমান চেষ্টা কৰি আছে জানানে? মা দেউতাই কয় তুমি বোলে মোক এৰি পেলাই গুচি গ'লা। মই অপেক্ষা কৰিব নোৱাৰোঁ, তুমি মোক ইয়াৰ পৰা একেবাৰে লৈ যোৱা। পল্লৱী, তুমি নাকান্দিবা। মই তোমাক নিবলৈ আহিছোঁ। আচলতে মই ধনী হওঁতে অলপ কষ্ট কৰিব লগা আছিল, সেইকাৰণে মই তোমাক ফোন কৰিব পৰা নাছিলোঁ ইমান দিন। তুমি কোন হয় হা? এইদৰে ঘৰৰ ভিতৰত সোমাই আহি মোৰ ছোৱালী চুবলৈ ক'ত সাহস পালা তুমি? খুৰাদেউ, মোক চিনি পোৱা নাই নেকি? মনত পৰিছেনে? 2 বছৰৰ আগত মই আপোনাৰ ঘৰলৈ পল্লৱী বিয়াৰ প্ৰস্তাৱ লৈ আহিছিলোঁ আৰু মই দুখীয়া ঘৰৰ ল'ৰা হোৱাৰ বাবে আপুনি নিজৰ ছোৱালীক মোৰ লগত বিয়া দিব খোজা নাছিলে আৰু আপুনি মোৰ লগত এটা চৰ্ত ৰাখিছিলে। আপোনাৰ মনত পৰিছেনে? সেইজন ল'ৰাই হয় মই। আৰু আপুনি ৰখা চৰ্তটো আছিল যেতিয়া মই ধনী হ'ম তেতিয়া আপোনাৰ ছোৱালীক মোৰ লগত বিয়া দিব বুলি। আপোনাৰ চৰ্ত অনুসৰি মই ধনী মানুহ হ'বলৈ দিন ৰাতি মেহনত কৰিছোঁ আৰু মই মেহনতৰ ফলত আজি মই আপোনাৰ সমান ধনী মানুহ হ'লোঁ। এতিয়া আপোনাৰ মোৰ মাজত উচ্চ নিম্ন কোনো পাৰ্থক্য নাই। এইবাৰ আপুনি কওক, মই এতিয়া আপোনাৰ ছোৱালীৰ যোগ্য হয়নে নহয়? বিকাশ, তুমি তেনেকৈ নক'বা। মোৰ ডাঙৰ ভুল হ'ল। মই তোমাক আচলতে চিনি নাপালোঁ। মই তোমালোক দুজনৰ ভাল পোৱা বুজি নাপালোঁ। আচলতে মই পল্লৱীক বহুত মৰম কৰোঁ, সেইবাবে মই তোমাৰ লগত বিয়া দিবলৈ ভয় খাইছোঁ। মই ভাবিছিলোঁ তুমি তাইক মোৰ সম্পত্তিৰ লোভতহে ভাল পোৱা এক্টিং কৰি আছা বুলি। আচলতে মই ধন সম্পত্তিক লৈ অহংকাৰ দেখাই আছিলোঁ। ধন সম্পত্তি পাই মই মোৰ জীয়ৰীৰ সুখ শান্তিৰ কথা পাহৰি গৈছিলোঁ। মোক ক্ষমা কৰি দিয়া। এতিয়াহে মই বুজিব পাৰিছোঁ যে ধন সম্পত্তি টকা পইচা আদি কোনো চব মিছা কথা। যদি মানুহৰ মনত সুখ শান্তি নাথাকে
বিকাশ তুমি নিজৰ দেউতা বুলি ভাবি মোক ক্ষমা কৰি দিয়া। হ'ব খুৰাদেউ, মই আপোনাক কেতিয়াও বেয়া পোৱা নাছিলোঁ। কাৰণ সেইদিনাখন যদি আপুনি মোৰ লগত তেনে ব্যৱহাৰ নকৰিলেহেঁতেন মই চাগে আজি ইমান ধনী ল'ৰা হ'ব নোৱাৰিলোহেঁতেন। আপুনি মোৰ পৰা ক্ষমা খুজিব নালাগে। আপুনি মোতকৈ বহুত ডাঙৰ মানুহ হয়। মাজনী এইফালে আহা। আজি মই মোৰ একমাত্ৰ ছোৱালী পল্লৱীক তোমাৰ হাতত তুলি দিলোঁ। মোৰ পূৰা বিশ্বাস আছে যে তুমি তাইক সুখত ৰাখিবা বুলি। ৰবাচোন, মোৰ হ'বলগীয়া জোৱাইৰ লগত মোকো অকণ কথা পাতিব দিয়া আকৌ। হীৰা, তুমি চিন্তা কৰিব নালাগে দিয়া। বিকাশৰ ওপৰত মোৰ পূৰা বিশ্বাস আছে যে সি পল্লৱীক সুখত ৰাখিব। আমি পল্লৱী বিকাশৰ লগত বিয়া দিব পাৰিলে আমি একো চিন্তা কৰিবলগীয়া কোনো কথাই নাই, নহয় জানো বিকাশ? হয় খুৰীদেউ, আপুনি ঠিকেই কৈছে। মই পল্লৱীক বিয়াৰ পিছত বহুত সুখত ৰাখিম। মই আপোনালোকৰ ওচৰত কথা দিছোঁ। হেৰি, আপুনি কি লৈ চাই আছে? আজিও এজন পণ্ডিত মাতি আনি শুভ বিবাহৰ দিনটো কিয় ঠিক নকৰেনো কিয়? নালাগে পণ্ডিতক মাতিবলৈ। তেওঁলোক দুজনক বিয়া তাৰিখ মই ঠিক কৰিম। অহা 2 বহাগ দেওবাৰে পল্লৱী আৰু বিকাশৰ বিয়া হ'ব। ৰাইজ, আপোনালোকক নিমন্ত্ৰণ দিয়া হ'ল, আহিব নাপাহৰিব।